যদি ভ্যাকচিন নলোৱাকে কোনোবাই দোকানত বহি আছে তেতিয়াহ'লে এইখন উপায়ুক্তসকলক আমি নিৰ্দেশ দিছোঁ লগে লগে সিল কৰিব। চৰকাৰী কৰ্মচাৰী যদি ভ্যাকচিন নলোৱা হয় তেওঁ তেতিয়া চৰকাৰৰ কাৰ্যালয়লৈ আহিব নোৱাৰিব, লগে লগে পানিশমেণ্ট হ'ব। একদম তেওঁ যদি ভ্যাকচিন নলোৱাৰ কাৰণে অফিচলৈ আহিব পৰা নাই তেওঁলোকৰ দৰমহা কাট হ'ব। অহা সোমবাৰৰ পৰা প্ৰত্যেকটো চৰকাৰী কাৰ্যালয়ত আমি নতুনকৈ খুলি দিবলৈ লোৱা শিক্ষানুষ্ঠানৰ সন্মুখত তেখেতসকলে সেলফ ডিক্লাৰেশ্যন দিব লাগিব, উই আৰ অল ভ্যাকচিনেটেড। আমি সকলোৱে টিকা গ্ৰহণ কৰিছোঁ। সেই অফিচটোৰ ভিতৰত থকা সকলোৱে যাতে টিকা গ্ৰহণ কৰিছে। কাৰোবাৰ ছেকেণ্ড ড'জ লোৱা টাইম হোৱা নাই তেওঁৰ কথাটো বেলেগ, ছেকেণ্ড ড'জ ল'ব, কিন্তু ফাৰ্ষ্ট ড'জ নোলোৱা মানুহ কোনো এই কাৰ্যালয়ত থাকিব নোৱাৰিব বা শিক্ষানুষ্ঠানত থাকিব নোৱাৰিব। এইটো তেখেতে সকলোৱে সোমবাৰৰ ভিতৰত নিশ্চিত কৰিব লাগিব। ঠিক তেনেকৈ বেচৰকাৰী খণ্ডৰ যিসমূহ অনুষ্ঠান, বেচৰকাৰী সমূহৰ যিখিনি অফিচ কাৰ্যালয় তেখেতসকলেও লিখিব লাগিব উই আৰ অল ভ্যাকচিনেটেড। তেখেতসকলৰ কাৰ্যালয়ৰ সন্মুখত এই বেনাৰ থাকিব লাগিব অহা সোমবাৰৰ পৰা। যিখিনি ব্যৱসায়ীসকলেও লিখিব লাগিব যে তেখেতসকলৰ ব্যৱসায়ী স্থানত থকা সকলো তেখেতসকলৰ প্ৰপাইটৰ হওক, কৰ্মচাৰী হওক, মেনেজাৰ হওক, সকলো ভ্যাকচিন লৈছে। এইটো সেলফ ডিক্লাৰেশ্যন ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত লিখি দিব লাগিব উই আৰ অল ভ্যাকচিনেটেড। এই কথাখিনি অহা সোমবাৰৰ পৰা প্ৰযোজ্য হ'ব লাগিব আৰু সেলফ ডিক্লাৰেশ্যন দিব লাগিব। যদি তাত আমাৰ বিষয়াসকলে চেক কৰিবলৈ যাওঁতে কোনোবাই লোৱা নাই, মিছা প্ৰতিশ্ৰুতি দিছে, তেওঁলোকে ডিক্লাৰেশ্যন দিছে, তেতিয়াহ'লে তাৰ যথোচিত ব্যৱস্থা হ'ব। প্ৰত্যেকজন ডেপুটি কমিশ্যনাৰক দায়িত্ব দিছোঁ, ডেপুটি কমিশ্যনাৰে তেওঁৰ তলত থকা চৰকাৰী অফিচখিনি প্ৰথমতে নিশ্চিত কৰিব, তাৰপিছত বেচৰকাৰী অনুষ্ঠানবিলাক নিশ্চিত কৰিব, তাৰপিছত দোকান বজাৰবিলাক নিশ্চিত কৰিব। আৰু এইখিনি তেখেতসকলে ডিচিৰ লিডাৰশ্বিপত একোখন জিলাত এইখিনি কাৰ্যকৰী কৰিবলৈ দায়িত্ব দিয়া হৈছে। সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা, চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।